Hello everyone, আজি মই আপোনালোকৰ ওচৰলৈ গিলাছত বনোৱা ভাপত দিয়া পিঠাৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰো ৰেচিপিটো চাই ভাল পাব আৰু মই যেনেদৰে বনাইছো তেনেকৈ যদি বনাই আপোনালোকৰ পিঠাটো একেবাৰতে পাৰফেক্ট হ'ব। খুব সহজেই বনাব পাৰি আৰু খাবলৈ বহুতেই টেষ্টি হয়। আৰু এয়া দেখিছেনে, প্ৰথমে আপোনালোকক মই এটা কাটি দেখুৱাই দিছো কেনেকুৱা হৈছে। এয়া চাওক, খুব সহজেই বনাব পাৰি, ইমান ধুনীয়া হৈছে পিঠাটো। কম সময়ৰ ভিতৰতে আপোনালোকে এই পিঠাটো বনাব পাৰে। তেতিয়াহলে চাওঁচোন আহক মই কেনেকৈনো বনালো। প্ৰথমে মই ইয়াত পেন এখন পাতি দিছো আৰু ইয়াত দিছো ৰুকি লোৱা নাৰিকল 2 কাপ। এই দেখিছেনে, ইয়াত মই ৰুকি লোৱা নাৰিকল 2 কাপ দিছো আৰু দিছো একেটা কাপৰ জোখাৰে 1 কাপ কাটি লোৱা গুড়খিনি মই সৰু সৰুকে কাটি লৈছো যাতে এইখিনি গলাওতে সুবিধা হয়। এই কাৰণে সৰু সৰুকে কাটি ল'ব লাগে। আৰু এতিয়া মই এনেদৰে লো টু মিডিয়াম ফ্লেমতে এইখিনি মই আঠা হোৱালৈকে ভাজি থাকিব লাগিব। এয়া দেখিছেনে, এনেদৰে কন্টিনিউ লৰাই থাকিব লাগিব, নহলে লাগি ধৰিলে এইখিনি খাবলৈ বেয়া হ'ব। নাৰিকল আৰু গুড়ৰ লাৰু বনাওতে যেনেকুৱাকে ভাজিব লাগে তেনেকুৱাকে ভাজিব লাগে। আৰু ইয়াত মই ইলাচি কেইটামান ফালি দি দিছো গুটি কেইটা। আপোনালোকৰ যদি পাউডাৰ আছে তেতিয়াহলে দি দিব, যদিও দিব নিবিচাৰে তেতিয়াহলে নিদিলেও কোনো কথা নাই বাৰু। আৰু এয়া দেখিছেনে, লাহে লাহে গুড়খিনি ধুনীয়াকে গলিবলৈ আৰম্ভ কৰিছে আৰু নাৰিকলখিনিৰ লগত ধুনীয়াকে এইখিনি মিক্স হৈ গৈছে। আৰু লাডু বনাব পৰা আঠা হোৱালৈকে এইখিনি মই ভাজিম। এয়া দেখিছেনে, মোৰ হৈছেগে আৰু বৰ বেছি সময় নালাগে। আৰু এইখিনি মোৰ হৈ গ'ল ধুনীয়াকে। এয়া চাওক, এবাৰ আকৌ লৰাই দিছো। আৰু এতিয়া মই এনেকৈ প্লেট এখনতে এইখিনি উলিয়াই লম আৰু এইখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। আৰু ইমান গৰমে গৰমে কৰাৰো প্ৰয়োজন নাই, এইখিনি গুট মাৰিও নাহে। এনেকৈ দেখিছেনে, এনেকৈ ঠাণ্ডা হ'বলৈ ইয়াতে মই এতিয়া থৈ দিম প্লেটখনতে। আনফালে আকৌ বাটি এটা লৈ লৈছো আৰু ইয়াত দিছো পিঠাগুৰি 1.5 কাপ, একেটা কাপৰ জোখাৰে দিছো চাহ খোৱা কাপেৰে। ইয়াত মই 1.5 কাপ পিঠাগুৰি দিছো আৰু দিছো নাৰিকল গুৰি ডাঙৰ চামুচেৰে 1 চামুচ আৰু দিছো পাউডাৰ গাখীৰ 2 চামুচ। পাউডাৰ গাখীৰটো অপচনেল হয় আৰু নাৰিকল গুৰি পাউডাৰ গাখীৰ এনেকৈ যদি দি দিয়া হয় বহুতেই ভাল লাগে। আপোনালোকে এই দুটা স্কিপো কৰিব পাৰে বাৰু। আৰু দিলো সৰু চামুচেৰে 2 চামুচ চেনি। আৰু এতিয়া মই এইখিনি ধুনীয়াকে এবাৰ মিক্স কৰি লম ভালদৰে। এ দেখিছেনে, এনেকৈ ভালদৰে মিক্স কৰি ললো আৰু দিছো অকণমান নিমখ, এচিকুট দিছো মাত্ৰ নামমাত্ৰ, কাৰণ সোৱাদটো ধুনীয়াকে যাতে বেলেন্স হয় সেই কাৰণে। আৰু এতিয়া আকৌ মই ভালদৰে এইখিনি মিক্স কৰি লৈছো। আৰু এইখিনি মিক্স কৰি হৈ গ'ল। এতিয়া মই ইয়াত আমুল তাজা গাখীৰটো দিছো। প্ৰথম 1 কাপ লৈছো, গোটেই কাপ একেবাৰতে ঢালি নিদিব, কিমানটো জোখত প্ৰয়োজন হয় সিমানটো জোখতে দিব লাগিব। কম কম পৰিমাণত ঢালি দি এইখিনি মিক্স কৰি থাকিব লাগিব। আপোনালোকে কিন্তু গৰম গাখীৰ নলব। গাখীৰখিনি গৰম কৰি একেবাৰে যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে আপোনালোকে এইটো গাখীৰটো ঢালিব। যদি গৰম গাখীৰ দি দিয়ে, উতলা গৰম যদি দি দিয়ে বা কুহুমীয়াও দিয়ে, তেতিয়াহলে পিঠাটো আপোনালোকৰ সিজাই দিয়া নিচিনা হয়। সেই কাৰণে পৰাপক্ষত পাৰিলে একেবাৰে ঠাণ্ডা হৈ থকা গাখীৰহে এড কৰিব। আৰু মই গাখীৰখিনি কিন্তু গৰম কৰাও নাই, এইখিনি আমুল তাজা পেকেটৰ গাখীৰ হয়। আৰু এয়া দেখিছেনে, মই এনেদৰে অলপ অলপকে মিক্স কৰি আছো। 1 কাপ খতম হৈ গ'ল, মই আৰু আধা কাপ ললো। আধা কাপ দিয়াৰ পিছত আকৌ এতিয়া ভালদৰে এটা ঘোল বনাই লৈছো। এ দেখিছেনে, বেটাৰটো কিন্তু বৰ বেছি ডাঠো নহয় বৰ বেছি পাতলো নহয়, তেনেকুৱা জোখত থব লাগিব। মুঠতে 1.5 কাপ গাখীৰ প্ৰয়োজন হ'ল মোৰ। আৰু এতিয়া মই 20 মিনিটৰ কাৰণে এইখিনি ঢাকি থৈ দিলো। আনফালে এতিয়া যিখিনি গুড় আৰু নাৰিকলৰ পুৰ বনাই থৈছিলো সেইখিনি এতিয়া মই এনেদৰে দীঘলকে এটা লডি বনাই লম। আৰু যিহেতু মই এইখিনি গিলাছত বনাম সেই কাৰণে এনেকৈ দীঘলীয়াকে কৰিব লাগিব। এয়া দেখিছেনে, মই যেনেদৰে বনাইছো তেনেদৰে যদি বনাই আপোনালোকৰ একেবাৰতে
এই পিঠাটো পাৰফেক্ট হ'ব আৰু খাবলৈও বহুত ধুনীয়াকৈ মানে ধুনীয়া হয় আৰু খাবলৈ। আৰু এয়া চাওক ধুনীয়াকৈ এটা বনাই ল'লোঁ আৰু বাকীকেইটাও এনেদৰে বনাই লৈছোঁ। এই দেখিছেনে? মই মুঠতে 3টা জোখত বনাইছোঁ, 3টা গিলাচত হোৱাকৈ। এই দেখিছেনে? 3টা বনাই ল'লোঁ মই আৰু এতিয়া এনেকৈ থৈ দিম অকণমান সময়। যিহেতু পিঠাগুড়িখিনি এতিয়া মই 20 মিনিটৰ কাৰণে থৈ দিছোঁ। আৰু আনফালে এতিয়া মই গিলাচকেইটা ৰেডি কৰি ল'ম। প্ৰথমে মই 2টা গিলাচে ৰেডি কৰি লৈছোঁ, কাৰণ কিমানটো জোখত পিঠাগুড়িখিনি হয় ক'ব নোৱাৰোঁ সেইকাৰণে। আৰু এতিয়া ইয়াত ৰিফাইন তেল অকণমান সানি গিলাচটোৰ চাৰিওফালে লগাই দিছোঁ। এয়া দেখিছেনে? এনেদৰে ভালদৰে যাতে এইখিনি লগাই ল'ব লাগে, তেতিয়া পিঠাটো উলিয়াওঁতে অসুবিধা নহয়, খুব মানে কষ্ট নকৰাকৈ ধুনীয়াকৈ এৰ খাই আহে। এয়া দেখিছেনে? এনেকৈ। আৰু আপোনালোকে গিলাচটো একেবাৰে সম্পূৰ্ণকৈ ভৰাই দিব নালাগে এইখিনি, নহ'লে ওপৰলৈ ফুলিলে পৰি যাব। আৰু এতিয়া মই সম্পূৰ্ণ 20 মিনিটৰ পিছত দেখুৱাইছোঁ আপোনালোকক। দেখিছেনে? পিঠাখিনি মানে যদি ঢাকি থোৱা হয় খুব ধুনীয়া হয়, পিঠাটো কোমল হয় খাবলৈ। সেইকাৰণে অকণমান সময় ৰেষ্ট দিব লাগে। আৰু দিছোঁ এচামুচ ঘিউ দিলে এই পিঠাটো খাবলৈ সোৱাদটো বহুত ধুনীয়া হয়। সেইকাৰণে অন্নপূৰ্ণা ঘিউ এচামুচ দি দিছোঁ। দেখিছেনে? এতিয়া এইখিনি মই যিমান পাৰোঁ ধুনীয়াকৈ মিক্স কৰি ল'ম ঘিউ চামুচটো। চাওক এনেদৰে। যিমান পাৰে ভালকৈ মিক্স কৰি ল'ব লাগে, তেতিয়াহে পিঠাটো ধুনীয়াকৈ ফুলিব। একেবাৰতে ধুনীয়াকৈ ফুলিব আৰু পাৰফেক্ট হ'ব আপোনালোকৰ পিঠাটো। আৰু এয়া দেখিছেনে? এইখিনি দিয়াৰ পিছত এতিয়া দিম বেকিং পাউডাৰ এচামুচৰ জোখত সৰু চামুচেৰে, আৰু এইখিনিও মই ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া দেখিছেনে? এনেকৈ চামুচখনেৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু আপোনালোকে প্ৰথমতে এই বেকিং পাউডাৰটো মিক্স কৰি নিদিব, একেবাৰে যেতিয়া বনাবলৈ হ'ব তেতিয়াহে বেকিং পাউডাৰটো দিব। এয়া দেখিছেনে? এতিয়া মই বনামেই যিহেতু, সেইকাৰণে বেকিং পাউডাৰ এচামুচ দি ধুনীয়াকৈ এইখিনি মই মিক্স কৰি ল'লোঁ। আৰু এইখিনি হৈ গ'ল। বেটাৰটো দেখিছেনে কিমানটো জোখত থৈছোঁ? বৰ বেছি ডাঠো নহয়, বৰ বেছি পাতলো নহয়, ইমানটো জোখতে থ'ব লাগিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গিলাচকেইটাত বাকি দিম অকণমানকৈ। এনেদৰে দেখিছেনে? অকণমানকৈ দি দিছোঁ, আৰু একেবাৰে ফুলকৈও নহয়, আধামানকৈ দিম আৰু মোৰ ইয়াত 3টা গিলাচত হ'লগৈ। মই আৰু এটা গিলাচ তেল সানি দিলোঁ বাৰু। ইমানটো জোখত দিলেও হ'ব। এয়া দেখিছেনে? এনেকৈ মই গিলাচকেইটাত ধুনীয়াকৈ ভৰাই লৈছোঁ। আৰু ইয়াত মোৰ 3টা গিলাচত হ'লগৈ ধুনীয়াকৈ। আটাইখিনি বাকি দিছোঁ মই। আৰু এতিয়া যিখিনি গুড়ৰ পুৰ বনাই থৈছিলোঁ সেইখিনি এতিয়া ইয়াতে এনেকৈ ভৰাই দিম, আৰু অকণমান দীঘল কৰিছোঁ যিহেতু পিঠাটো ধুনীয়াকৈ ওপৰলৈকে ফুলিব। সেইকাৰণে এনেকৈ অকণমান বাঢ়ি থকাকৈ দিব আপোনালোকে। এনেকৈ আটাইকেইটাতে মই ভৰাই দিছোঁ। এই দেখিছেনে? এনেকৈ ভৰাই দিলোঁ এইখিনি মই। আৰু এই পিঠাটো সেইকাৰণে ডাঠ কৰিব লাগে। এতিয়া যিটো পুৰ ভৰাইছিলোঁ সেইখিনি ধুনীয়াকৈ আছে। আৰু আনফালে কুকাৰ এটা পাতি দিলোঁ। ইয়াত কুকাৰৰে সৰু ঢাকন এখন আহিছিল, এই ঢাকনখনতে এতিয়া মই এনেকৈ দি ল'ম। আপোনালোকে প্লেটতো দিব পাৰে এনেকৈ। আৰু এতিয়া মই খুব সাৱধানেৰে পানীখিনি উতলাই ল'লোঁ, আৰু এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি এনেকৈ ঢাকন দি এইখিনি 15-20 মিনিটৰ কাৰণে সিজিবলৈ দিম। মোৰ কিন্তু 20 মিনিটতে হৈ গ'ল দেই এইখিনি, বৰ বেছি টাইম নালাগিলেই। আপোনালোকে চাই ল'ব কিমানটো জোখত হয়,
বা কেতিয়া হয়গে আৰু এয়া মই 17-18 মিনিটতে আপোনালোকক দেখুৱাইছো খুব ধুনীয়াকে ফুলি আহিলে আৰু আপোনালোকে হাতেৰে আঙুলিৰে চুই চাব গম পাব এইখিনি হৈছে বুলি আৰু মই গেছৰ ফ্লেমটো অফ কৰি দিলো অফ কৰাৰ পিছত এতিয়া এটা এটাকে মই এইখিনি উলিয়াই লম দেখিছেনে একদম আঙুলিৰে চুই চাব ধুনীয়াকে হিজিছে একদম অকণমান হাতত লাগি অহা নাই আপোনালোকে দেখিলে গম পাব এটো আৰু এতিয়া মই যেতিয়া ঠাণ্ডা হোৱাৰ পিছত এই চাৰিওফালে এৰ খাই আহিলে দেখিছেনে সম্পূৰ্ণ আপোনালোকে পিঠাটো ঠাণ্ডা হ'বলৈ দিব তাৰ পাছতহে আপোনালোকে এইটো কাটিব নহলে যদি ঠাণ্ডা নহয় আধাতে যদি কাটি দিয়ে তেতিয়াহলে এইটো ভাঙি যোৱাৰ চান্স থাকে সেই কাৰণে আপোনালোকে সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছতহে এইটো কাটিব আৰু মোৰ সম্পূৰ্ণ ঠাণ্ডা হল আৰু কটাৰীখনেৰে দেখিছেনে চুৰিখনেৰে চাৰিওফালে গিলাসটোৰ চাৰিওফালে এৰুৱাই দিলো আৰু খুব সহজে ওলাই আহিলে আৰু কিমানখিনি স্পঞ্জি হৈছে দেখিছেনে কোমল হৈছে ওপৰলৈকে ফুলিলে খুব ধুনীয়াকে আৰু আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব পাৰে আৰু বাকি কিটাও মই এনেদৰে উলিয়াই লম এ চাওক চুৰিখনেৰে ধুনীয়াকে চাৰিওফালে এৰুৱাই লৈ খুব সহজে এৰ খাই আহে সেই কাৰণে এটো ধুনীয়াকে তেল হানি লব লাগে এ চাওক এটো ধুনীয়া হৈছে আটাইকিটাই খুব ধুনীয়া হয় একেবাৰতে মই বনোৱা পদ্ধতিত যদি আপোনালোকে বনাই এবাৰো যদি বনাই খোৱা নাই তেতিয়াহলে নিশ্চয় এবাৰ বনাই খাই চাব পাৰিব এ চাওক কিমান কোমল স্পঞ্জি হৈছে দেখিছেনে এইকিটা আৰু এতিয়া মই এপিসকে কাটি লম একদম কোমল হৈছে আপোনালোকে কাটোতেও একো অসুবিধা নাপায় হিয়া চাওক কিমান ধুনীয়া হৈছে দেখিছেনে এতিয়া মই বাকি কিটাও এনেকৈ এটা এটাকে আটাইখিনি কাটি লম তো আজিৰ ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিও দি থাকো তাৰ নটিফিকেশনসমূহ পাই থাকিব আৰু ইয়া চাওক গোটেইখিনি কাটি ললো তাৰ পাছত আপোনালোকক দেখুৱাইছো বিহুত বা এনেও আপোনালোকে এইটো পিঠা বনাই খাব পাৰে ভাপত দি খুব সহজেই বনি যায় এইটো বিৰাটেই টেষ্টি হয় খাবলৈ তো ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিওৰ সৈতে তেন্তে আজিলৈ বাই বাই